ঠাণ্ডাৰ দিনত টেঙা খোৱাৰ মজাই বেলেগ। আজি আকৌ কমলা টেঙা খাবলৈ লৈছোঁ দেই। চুকা টেঙা, ৰবাব টেঙা এইবিলাকতো খায়েই থাকোঁ ৰ'দত বহি বহি, কিন্তু আজি আকৌ ৰ'দত বহি খাবলৈ লৈছোঁ কমলা টেঙা। এয়া দেখিছেনে ধুনীয়াকৈ গুচাই আছে বায়ে। মই ভাবিলোঁ বোলো ভিডিঅ'টোকে কৰোঁ, তই কাট। আৰু এইফালে আকৌ সৰু সৰুকৈ টুকুৰা টুকুৰকৈ কাটি লৈছে, লগতে অকণমান ধনিয়া দি দিছে আৰু নিমখ আৰু জলকীয়া। এই সকলোবিলাক দেখি আপোনালোকৰ বাৰু লোভ লাগিছেনে? কমেণ্ট কৰি জনাবচোন দেই। কিয়নো মোৰ মানে টেঙা বস্তুটো দেখিলেই খাওঁ খাওঁ লাগে। মোৰ টেঙা খুবেই প্ৰিয়। আপোনালোকে বাৰু খাই ভাল পায়নে? বিশেষকৈ ছোৱালীসকলে। আৰু ল'ৰাসকলেও বাৰু খায়, নোখোৱা নহয়, তথাপিতো আৰু ছোৱালীসকলে বেছিয়ে ভাল পায় যেন লাগে। এয়া দেখিছেনে ধুনীয়াকৈ ৰ'দত বহি লৈছোঁ। আমাৰ আকৌ ৰ'দটো চোতালত নপৰে নহয়, সেইকাৰণে পদূলিলৈ আহি লৈছোঁ। এইফালে আকৌ আমি কিবাকিবি ধেমালিও কৰি আছিলোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আমাৰ এই ধেমালি ধুমুলাবোৰ মানে। আৰু তাৰ পৰা এনেকৈ খালোঁ আজি। বাকী ভিডিঅ'টো ইমানখিনিয়ে আছিলে দেই। আজিলৈ আহিছোঁ, বাই বাই।